গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মই বিভা শইকীয়াই মোৰ বিভা শইকীয়া ব্লগছলৈ স্বাগতম জনালোঁ। এতিয়া গৈ আছোঁ বোকাখাতৰ নাট্য মন্দিৰত। আমাৰ এখন আজি মিটিং আছে, সেইকাৰণে আহিছোঁ। এইপিনে কুৰাবাহী তিনিআলি হৈ যাম, লগতে বাইদেউ দুগৰাকীমানো যাব, দেখাম বাৰু, চাই থাকক ভিডিঅ'টো। এতিয়া মই বেটেৰী ৰিক্সা এখনত উঠি আহি আছোঁ আৰু এয়া পথাৰৰ মাজৰ পৰিৱেশ। এইটো ৰাস্তা কুৰাবাহী সত্ৰৰ পৰা কুৰাবাহী তিনিআলিৰ মাজৰ ৰাস্তাটো আপোনালোকে চবেই চিনি পায়ে, তথাপিতো অকণমান দেখালোঁ। ৰাস্তাটো বহুত ভাল লাগে, খালি বেটেৰী ৰিক্সা এখনত আহি আছোঁ। ইমান থেকেচা, ফটোখিনি মই ভালকৈ ল'ব পৰা নাই, সেইটো কাৰণে অলপ অসুবিধা হৈছে দেখাবলৈ। খুব থেকেচা, বেটেৰী ৰিক্সাখনত অকলে আহিছোঁ, খুব জোৰতো আহিছে। এয়া ইমান ধুনীয়া লাগে, পথাৰৰ মুকলি পৰিৱেশে, পাহাৰে আকাশে একেবাৰে ধুনীয়াকৈ ওলাই থাকে, দেখিয়ে ভাল লাগে। সেইকাৰণে আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, আমি এতিয়া মিটিঙলৈ আহি আছোঁ। লগত আছে এয়া বনশ্ৰী গগৈ, মোৰ নৌব দেই, এয়া বাইদেউ, সেয়া বুল। এতিয়া আহি পাই গ'লোহি নাট্য মন্দিৰ। এনেকৈ হাই এটা দি এতিয়া মই পাইছোঁহি বোকাখাতৰ টাউন বজাৰ। খুব ভোক লাগি আহিছে। খাম ভোকত আহিছোঁ। এয়া মোৰ লগৰ এজনীয়ে ময়ে আহিছোঁ গজৰাটত। এতিয়া পুৰি খাম। পুৰি দিছে, কলপাতত দিয়া পুৰি, বোকাখাতৰ একদম কলপাতত দিয়া পুৰি পূৰা জনপ্ৰিয়। খাই কৈ দিয়া। এতিয়া আহি আছোঁ অফিচলৈ। অফিচত অলপ কাম আছে, কামখিনি কৰি আজৰি হৈ লওঁ। বহুত ভোক লাগিছিলে, পুৰি খাই আহিলোঁ। আপোনালোকক আকাশত এখন ৰামধেনু দেখাম বুলি ভাবিলোঁ। সেই চাওকচোন ৰামধেনু। এতিয়া সময় সন্ধিয়া আৰু মই বহি আছোঁ আমাৰ ঘৰৰ আগফালে বাৰান্দাত। আৰু এতিয়া মই ভাবিছোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰি দিওঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই।